সো আমি এটা নতুন গানৰ শ্বুট কৰি আছোঁ গানটোৰ লিখিছে অতিকৈ মৰমৰ ককাইদেউ ৰেকিবুল মোৰ মৰমৰ বন্ধু বাস্তৱ আৰু মোৰ মৰমৰ বান্ধৱী জোনাকে যোনে ৰামধেনু শীৰ্ষক গীতটি লিখিছিলে নীলা চকুযোৰ শীৰ্ষক গীতটি লিখিছিলে চ' গীতটিত আমি কাষ্ট কৰিছোঁ নৱাগত কৰিশ্মা হাজৰিকা খুব ধুনীয়া ডান্স কৰি আছে গীতটিৰ সংগীত ব্যৱস্থাপনা পুলক নাথ ডাঙৰীয়াৰ গীতটিৰ ভিডিঅ' ডিৰেক্টৰ হ'ল শচীন বৰুৱা মোৰ খুব মৰমৰ ভাতৃ আৰু সম্পৰ্কত আমি জেঠেৰি হ'ম প্ৰিয় মোৰ সি ককায়েক গতিকে সকলোলৈ মোৰ ফালৰ পৰা থেংক ইউ জনাইছোঁ এইটোৰ কাৰণে বিকজ এটা গান খুব সোনকালে আমি গানটো কৰিছোঁ আৰু আই হোপ বিহুৰ আগত গীতটি ৰাইজৰ মাজলৈ মুকলি কৰি দিম নৱাগত কৰিশ্মা আছে বিটুল কেমেৰা গোটেইকেইজন মোৰ ফেভৰেট মানুহে মই লগ পাইছোঁ গতিকে শ্বুটিঙৰ দৃশ্যখিনি চাওঁ ঠিক আছে তো কৰিশ্মাক আপোনালোকে দেখা নাই যিসকলে কৰিশ্মাৰ সৈতে চিনাকি নাই কৰিশ্মা উই আৰ লাইভ কৈ দিয়া কেনেকুৱা লাগিছে কাম কৰি ভাল লাগিছে আজি ফাৰ্ষ্ট ডে শ্বুট হয় সো কৰি আছো এতিয়া সো ডান্স কৰি ভাল লাগিছে নে ভাগৰ লাগিছে ভাল লাগিছে কৰিশ্মা এগৰাকী ভাল সুদক্ষ মডেল আৰু এইবাৰ আমি তেখেতক গানত কাজ কৰিছোঁ পাহৰি যাওঁ ন এইটোৱে দিগদাৰ সচিন ফোনত বিজি অল দ্য টাইম সমীম ইয়া বিটুল লাইভ ভাগ্য ভাল আছিল সেইকাৰণে বিটুলক পাইছোঁ আমি বাৰ্বি শ্বুটিঙৰ দৃশ্য বুলি অকণমান 2022 আমাৰ ছেকেণ্ড গান ন সেকেন্ড গান এবাৰ আহি আছে নাচ বেবি নাচ চাব দেই চ' সেইটোৱে গানটো অকণমান আপোনালোকে শুনিব পাৰিব গানটোৰ টাইটেল হৈছে নাচ বেবি নাচ গীতটি খুব মনোৰঞ্জন ধৰ্মী এটি গীত গীতটি কমাৰ্চিয়েলাইজেশ্যন কৰা গৈছে বহুতখিনি পুলক দাৰ